নকৰিবা বন্ধু জাতিৰ মাটিৰ গান গুণগুণাও পলিটিক্স নকৰিবা বন্ধু तेलसुरा की हंसी में छुपी है एक कहानी सुवेंदा के दिल में बसी है उसकी यादें पुरानी दोनों সাবস্ক্রাইবটো কৰি দিব সাবস্ক্রাইব করলে একো পয়সা চইসা নাযায় চিন্তা করবা নালাগে আপোনালোকে মাত্ৰ এনকে টিপি দিলি হ'ল তেলচুৰা মই নকৰো ভয় বিন্দাস এই জীৱন পাইলো বহুত দূৰ আৰু বা বহুত দূৰ কেম্বা লাগিছে গা এতিয়া সুবেংগা ঘৰত আহিছো সুবেংগা আছে নে নাই চাও তেলচুৰা আছে নে নাই তেলচুৰা থাকিব পাৰে তো গাইছ আহি মানে দেখা পালোঁ সুবেন গাইৰ মানে এই বম গাড়ীখন মানে লগো চগো আছে ইউটিউবৰ এতে চাওকচোন সুবেন গাই ব্লগ বুলি আছে একদম মজা আৰু একদম ভাল লাগিলে যদি ভিডিঅ' চাই ভাল লাগে লাইক এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব প্লিজ কি আমাৰ গাইছে অৱস্থা বেয়া হৈ গৈছে এই বহুত দূৰ পৰা আহিলো লগ কৰিব আহিলো তেলচুৰা লগ কৰিম গাইজ আমি আজি আহিছো সুবেন্দাৰ ওচৰত মানে বহুত দূৰৰ পৰা আহিলো আপোনালোকে গমেই পাইছে কিমান দূৰ মানে 44 কিলোমিটাৰ মানে লগ কৰিব আহিছো আজি তেওঁক মানে হেৰি এনেকুৱা এটা হেৰি আছিল মানে তেওঁ লগ কৰা সপোন এটা আছিল মানে সেইকাৰণে আহিলো আৰু আজি এনেতো আমি যাই থাকো বেছিভাগ ইউটিউবৰ ওচৰতে যাই থাকো আজি ওৰ ওচৰত আহিছো আৰু গাইছ আমি সুবেন গাইৰ মানে একদম বিগ ফেন আৰু ধন্যবাদ কেনেকুৱা লাগিছে আপোনাৰ বহুত বঢ়িয়া লাগিছে কিন্তু মানুহে যে মোক আজিকালি তাৰমানে বিচাৰা কৰিছে আমাৰ টিমটোক যে বিচাৰা কৰিছে সেইটোৱে বহুত ভাল লাগে আৰু তাৰমানে মানে ৰাইজৰ মনত সোমাব যি পাইছো সেইটো তাৰমানে ভাবি পেলাই ভাল লাগে আৰু বহুত নাই আপোনালোকৰ একদম মানে বহুত ষ্ট্ৰাগল কৰি এওঁলোকে হেৰি হৈছে ষ্ট্ৰাগলটো মেইন বস্তু গাইজ মানে মানুহৰ মেহনত যে একদিন ৰং লাই এইটো প্ৰমাণ আৰু এইটো জিতা জাগতা প্ৰমাণ মানে একদিন নহয় একদিন সফল হ'ব পাৰি মানুহ কিন্তু মেহনতৰ ওপৰত বিশ্বাস থাকিব লাগিব আজি আমি কিন্তু 9 বছৰ হ'ল ভিডিঅ' আৰম্ভ কৰা 9 বছৰ ধৰি কৰিয়ে আছো আৰু ৰাইজে ভাল পাইছে কাৰণে কৰি আছো আগতে অলপ বেলেগ ষ্টাইলত কৰিছিলো এতিয়া অলপ বেলেগ কৰিছো আগতে অকল কমেডিয়া কৰিছিলো না আমি এতিয়া অলপ চিৰিয়াছ দিয়া কৰিছো ভিডিঅ' চিৰিয়াছ গিলে অলপ চাৱা কৰিছে মানে ভাল লাগছে আৰু মানে সুবেন কাই আৰু আমাৰ মানে ইউটিউব চেনেল চাৰ্চ কৰি আছে মানে দেখাতে মানে চাই আছে একদম মজা আৰু কি কম মানে একদম পানী আৰু মানে দক একদম ভাল লাগছে মানে লগ পাই কি অকল ব্লগ ভিডিঅ' দে ব্লগো দিওঁ আৰু মানে প্ৰেংক চিষ্টেমতো কিছুমান বনাওঁ ডিম্পুদাৰ তাতে গৈছিলো এতিয়া আমি বহুত মানে দুখৰ বিষয় বৰ্তমান কিয় আমাৰ জুবিন দা আমাৰ মাজত নাই সেইকাৰণে মানে যিমান ফূৰ্তি কৰিব লগা আছে আমি পূজাত সিমান ফূৰ্তি কৰিব পৰা নাই কাৰণ জুবিন দা আমাৰ সদায় হৃদয়ত আছে আৰু থাকিব সদায় থাকিব আমি জীয়াই ৰাখিম তেওঁক সেইটোৱে মানে জুবিন দাৰ বিষয়ে আপুনি কি ক'ব অলপ জুবিন দাৰ বিষয়ে ক'ব লগা আৰু কি ক'ম ক'বলৈ ভাষা নাই ইমান সোনকালে আমাক এৰি যাব বুলি আমি ভবা নাছিলো প্ৰথম কথা আৰু দ্বিতীয় কথা তাৰমানে কেনেকুৱা কণ্ডিশ্যন এটাত আমাক এৰি থৈ গ'ল সেইটো এটা বহুত ডাঙৰ ৰহস্য হৈ আছে আৰু তৃতীয় কথা জুবিন দাক মই কেইবাৰমান লগ পাইছো আৰু গানো বনাইছো মই এটা জুবিন দাৰ লগত মানে আমাৰ এঞ্জেল চিনি পাই চাগে আমাৰ এঞ্জেলক গান শিকাই আছো মই ৰিম্পি গান শিকি আছে মানে জুবিন দাৰ লগত এটা ইহঁতৰ গান বনাব বিৰাট ইচ্ছা আছিল আৰু মোৰ মানে সেইটো সপোন হৈ থাকি গ'ল আৰু বাকী আৰু মানে জুবিন দাৰ লগত যিখিনি হ'ল জুবিন দাই ন্যায় পোৱাটো বিচাৰো আমি সদায় তাৰপিছত আৰু জুবিন দা এতিয়া বৰ্তমান য'ত আছে তাতে ভালে থাকক সেইটো আশা কৰিছো আৰু জুবিন দাৰ যিখিনি আমাৰ সৃষ্টি আছে গান হওক চিনেমা হওক বা কবিতা হওক কবিতাবিলাকতো এতিয়াহে ওলাই আছে আগতে মানুহে ইমান পঢ়া নাছিল বা শুনা নাছিল কিন্তু এতিয়া লাহে লাহে গোটেইবিলাক মানুহৰ মাজত আহি আছে আৰু গোটেইখিনি যাতে আমিতো বহুত ভাল পাওঁ আমিতো চিনি পাওঁ বৰ্তমান আমাৰ যিটো জেনেৰেশ্যন আছে কিন্তু আমাৰ তলৰ যিটো জেনেৰেশ্যন আছে সিহঁতক তাৰমানে জুবিন দা কি আছিল জুবিন দা কেনেকুৱা মানুহ আছিল কি সৃষ্টি কৰিছে গোটেইখিনি তাৰমানে জুবিন দাৰ কথা সিহঁতৰ মাজত প্ৰচাৰ কৰাটো আমাৰ দায়িত্ব আমি তাৰমানে জুবিন দাৰ সৃষ্টিখিনি সিহঁতৰ মাজত লৈ যাব লাগিব সেইটোৱে কথা আৰু আমি বজাই ৰাখিম সদায় জুবিন দাক আমাৰ মাজত আৰু জুবিন দাক এতিয়া মানে পপুলাৰটো আগৰ পৰাই অসমত তেওঁ আৰু গোটেই বিশ্ব এতিয়া লাহে লাহে তেওঁক চাৰ্চ কৰি আছে ইউটিউব নহয় গোটেই ইণ্টাৰনেটত ছ'চিয়েল মিডিয়াত মই ইউটিউবত কিবা এটা চালো মানে 124খন দেশে তাৰমানে জুবিনৰ বিষয়ে তাৰমানে এতিয়া চাৰ্চ কৰি থকা দেখা পালো আৰু কিমান সঁচা মিছা গম নাপাওঁ কিন্তু তাৰমানে আগতে তাৰমানে
যোনে গম পোৱা নাছিল বা যিবিলাক দেখি গম পোৱা নাছিল, এতিয়া তাৰমানে জুবিনদাৰ যিটো আমাৰ শেষ যাত্ৰা ইমান এটা বিশ্ব ৰেকৰ্ড এটা কৰিলে, সেইটোৰ কাৰণে তাৰমানে 124খন দেখে বোলে চাৰ্চ কৰি আছে, চাই আছে কোননো জুবিন গাৰ্গ। মানে মই ছ'চিয়েল মিডিয়াতে পালো আৰু এইটো খবৰটো। আৰু আপোনালোকৰ যদি গুগলত যদি চাৰ্চ কৰি চাই হামিং কিং ইন দ্য ৱৰ্ল্ড বুলি ক'লে মাৰিলে আমাৰ জুবিনদাৰ নামটো প্ৰথমতে আহে, মানে গুগলৰ চাৰ্চ বাৰত প্ৰথমতে আহে তেওঁৰ নাম, হামিঙৰ কিং। আৰু তেওঁ এটা মোৰ মানে পলিটিক্সলৈ এটা গান আছে, মাজতে গানটো বনাইছিল, তো সেইটো গান অলপ গুণগুণাই দিছো। এখন আমাৰ শিৱেন্দাও আছে। তো পলিটিক্স নকৰিব বন্ধু, দুবেলা দুসাঁজ ভাত খুটি খুটি খাওঁ, পলিটিক্স নকৰিব বন্ধু, জাতিৰ মাটিৰ গান গুণগুণাওঁ, পলিটিক্স নকৰিবা বন্ধু, মন্ত্ৰীয়ে মেচাপ পাপৰহে মাত্ৰ, দেখিবলৈ খাদ্য আচলতে শব্দ, পৰিৱৰ্তন শব্দটো শুনিবলৈ ভাল, ঘণ্টা দা পলিটিক্স নকৰিবা বন্ধু। কিন্তু গানটোতো জুবিনদাই গালে পলিটিক্স নকৰিবা, কিন্তু এতিয়া জুবিনদাৰ মৃত্যুৰ ৰহস্যক লৈ পেলাই কিন্তু বহুতে পলিটিক্স কৰি থকা যেন কিন্তু এটা অনুভৱ হৈ আছে। পলিটিক্সটো হ'ব নালাগে আৰু জুবিনদাই সদায় কৈছিল পলিটিক্স নকৰিবা বন্ধু, মানে জুবিনদাই পলিটিক্স মানে বেয়া পাইছিল আৰু সেইকাৰণে আমি ভাবো যে জুবিনদাৰ লগত পলিটিক্স নহওক, জুবিনদাই ন্যায় পাওক। আৰু এইখিনিতে মই জুবিনদাৰ কথাটো সামৰিলো। এতিয়া মানে জুবিনদাৰ ভিডিঅ' কথা অলপ কম, মানে আপোনালোকে এতিয়া মানে ভিডিঅ' বনাই আছে ন, এতিয়া হেৰি কি বুলি কয় তেলচুৰা কৰণ তেওঁ আছে নে আপোনালোকৰ? তেলচুৰা ভিডিঅ' কৰি আছে মোৰ লগত, মাজতে তাৰমানে 2 বছৰমান কৰা নাছিল, কিন্তু তাৰপিছত আকৌ আহিল আৰু এতিয়া 1.5 বছৰ 2 বছৰমান হ'ল এতিয়া কৰি আছে। আৰু এইকেইদিন জুবিনদাৰ মৰাৰ পিছত আমি ভিডিঅ' বনাই নাছিলোঁ, 2টা ভিডিঅ' বনালোঁ, কিন্তু তাকো আমি জুবিনদাৰ ওপৰতে বনাইছোঁ। যোৱাকালি এটা আপলোড দিছোঁ আৰু আজি সন্ধিয়া এটা আপলোড দিম। বাকী গ্ৰুপটো চলি আছে আৰু এনেকৈ। আৰু এই চবতে মই যিটো আকৌ শ্ৰদ্ধাঞ্জলি, মোৰ অন্তৰৰ পৰা শ্ৰদ্ধাঞ্জলি দিছোঁ, কিয় আজি আমি জুবিনদাক লগ কৰিব আহিছোঁ, কিন্তু তেওঁৰ যি নোহোৱা অনুভৱ সেইটো আজি আমি অনুভৱ কৰিব পাৰিছোঁ, মানে গম পাইছোঁ যে তেওঁ থাকিলেও আমি জুবিনদাৰ লগত আজি মানে তেওঁ আমাৰ লগত ভিডিঅ'ত থাকিলে হয়, মানে বহুত দুখ আৰু তেওঁ যি নাই, বহুত মানে বেদনা, মানে অকল জুবিনদাই নহয় যিমান অনুগ্ৰামী মানে তেওঁলোকৰ ভিডিঅ' ছাবস্ক্ৰাইবাৰ আছে তেওঁলোকৰ চাই, তেওঁ নোহোৱা এটা বহুত ডাঙৰ মিছ হৈছে। আৰু অসম যিবিলাক মানে অসমবাসীৰ বাবে এটা মানে চাৰি কবিতা এটা লিখিছিলোঁ, কবিতাটো মই পঢ়াই শুনি জুবিনদাৰ আছে যিহেতু এনেকৈ। তেলচুৰাৰ হাঁহিটো প্ৰেমেৰে ভৰি আছে, জুবিনদাৰ চকু দুটা হৃদয়ৰ সহায়ত জিলিকিছে, সিহঁতৰ জুৰিটো সূৰ্য আৰু চন্দ্ৰৰ দৰে, আৰু প্ৰতিটো মুহূৰ্তত প্ৰেমৰ উপহাৰে ভৰি আছে। এইটো মানে অসমীয়াত, আৰু এটা হিন্দীত হেৰি কৰিছিলোঁ। তাৰপিছত তেলচুৰা কি হাঁচি মে ছুপি হে এক কাহানী, জুবিনদা কে দিল মে বसी है उसकी यादें पुरानी, दोनों की जुगलबंदी में है प्यार की रवानी, हर पल में बिखरती है उनकी मोहब्बत की कहानी। জাষ্ট বনাইছিলোঁ আৰু। তো প্ৰথমতে তোমালোকক ধন্যবাদ দিছোঁ, ধন্যবাদ। ইমান দূৰৰ পৰা ইমান কষ্ট কৰি যে আমাক লগ কৰিব আহিছা। বাকী আৰু আৰ.এ. ব্লগ চেনেল যোনটো বৰ্তমান ভিডিঅ' বাজি আছে, আৰ.এ. ব্লগ এই চেনেলটোত বাজি আছে ভিডিঅ'টো। যদি আপোনালোকে এই ভিডিঅ'টো ভাল পালে, নহ'লে বোলে অকল এইটো ভিডিঅ' বুলি নহয়, আপোনালোকে গোটেইবিলাক ভিডিঅ' চাব। যদি চাই ভাল পায় তেতিয়াহ'লে আমাক যেনেকৈ তাৰমানে আপোনালোকে ছাপোৰ্ট কৰিছে, এওঁলোককো ছাপোৰ্ট কৰক, ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব, আৰু কিছুমান হয়তো ভুলো থাকে, ভুলবিলাকো দেখুৱাই দিব বা নতুন নতুন আইডিয়া দিব আপোনালোকে। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, মানে ছাবস্ক্ৰাইবাৰ যেতিয়া বেছি হয় ন, তেতিয়া মনত এটা সাহস থাকে, সাহস এটা আহে ভিডিঅ' বনোৱাৰ কাৰণে। সেইটো মেইন বস্তু গাইজ, সেইটো আপোনালোকে কৰিব, কিন্তু তেতিয়াহে আমি কষ্ট কৰাৰ এটা উৎসাহ থাকে। ছাবস্ক্ৰাইবটো কৰি দিব, ছাবস্ক্ৰাইব কৰিলে একো পইচা চইচা নাযায়, চিন্তা কৰিব নালাগে আপোনালোকে, মাত্ৰ এনেকৈ টিপি দিলেই হ'ল। কৰণক লগ পোৱা নাই, মানে যাক আমি তেলচুৰা বুলি জানো আৰু জনপ্ৰিয়, তেওঁক আমি লগ পোৱা নাই, কিন্তু তেওঁ ৰঙিয়াত গৈছে কিবা কামত। কিন্তু আমি একবাৰ আৰু আহিবলৈ ভিজিট কৰিব লাগিব বেলেগ টাইমত, মানে বেলেগ দিনা আহিব। নিশ্চয় একদিন আহিম আৰু আমি কৰণক তেলচুৰাক লগ কৰিম। তো জুবিনদাক লগ কৰিলে বহুত ভাল লাগিল, মানে ইছলাইকে ৱাটাৰ, মানে পানীৰ দৰে মানুহ, বিৰাট ভাল মানুহ। আমি মানে এতিয়া আহি গম পালো, আৰু ভিডিঅ'টো আমি গম পাইছোৱে যে তেওঁ যে বিৰাট ভাল মানুহ আৰু চবৰে লগত মিলি যায়, সেইকাৰণেতো ভিডিঅ' ইমান ছাবস্ক্ৰাইবাৰ কৰিব পাৰিছে। তো গাইজ ইফালে চিলভাৰ প্লে বটন আছে আৰু ইফালে গল্ডেন প্লে বটন আছে। তো আমিও আশা কৰিছো মানে কি নাই আহিব আৰু আমাৰ, তো ছাবস্ক্ৰাইবটো কৰি দিব।
তো গাইজ সাবস্ক্ৰাইবটো কৰি দিব। আমাৰ মানে সপোন এটা আছে, সপোনটো পূৰণ কৰি দিব আৰু জুবিন গাৰ্গৰ এটা গান আছিল, মানে আমি তেতিয়া প্ৰায় ক্লাছ 8ত পঢ়ি আছিলো, তেল চোৰাক লৈ গান মাৰিছিল। তো সেইটো গানটো অলপ মই গাই দিছো। তেল চোৰা মই নকৰো ভয়, বিন্দাস এই জীৱন, সুতীয়া কথাৰে মানুহক হহুৱাও এয়াই জীৱন। ভীম ভীম নকৰিবি ভীমৰ আগত, হাৰামুৰা ছিঙি দিম গদাৰ গোবত, এক কোব মাৰি দিম পৰবি যে খালত, লাচিতৰ তেজ আছে মোৰ শুকনা দেহত। এইটো গানটো আমাৰ মাষ্টৰে লিখিছিল। মাষ্টৰে বাকী মাজৰ যিবিলাক ভীম ভীম নকৰিবি কিবা কিবি সেইগিলাখান মই ভৰিছিলো। আপোনাৰে মানে মাতটো আছে এইটো। আৰু সুৰ চুৰ গিলাও মাষ্টৰে কৰিছিল। মানে মাষ্টৰৰো মই আগতে ভিডিঅ' কৰাৰ আগতে, যেতিয়া ভিডিঅ'ৰ কাম কৰা নাই আৰু তেতিয়া ভিডিঅ' কৰাৰ আগতে তাৰমানে মই বজাইছিলো, কীবৰ্ড বজাইছিলো, মাষ্টৰে বজাইছিল গীটাৰ। মানে সেইকাৰণে অলপ মিউজিকৰ কাম কৰিছিলো আৰু সেইকাৰণে এই চিন থাকি গ'ল আৰু কিছুমান। আৰু সেই গানটোৰ পৰা একদম মানে ভাল লাগে আৰু সেই গানটো মানে সেইকেইদিন আমি সেই গানটোৱে বজাই আছিলো, মানে একদম মজা লাগিছিল এই গানটো। আমি বক্সত বজাই শুনিছিলো এইটো গানটো, বহুত ভাল লাগে মানে। আৰু গান চান মানে ভৱিষ্যতৰ কিবা আপোনাৰ আহাৰ মানে টাৰ্গেট আছে নেকি? এনে বেলেগ গানৰ কিবা হেৰি আছে নেকি? গানৰ মানে এইটো লাইনত বৰ্তমান আগতে মানে যদিও এতিয়া ভিডিঅ' কৰি আছো, মানে সৰুতে তাৰমানে মোৰ এটা সপোন আছিল, তাৰমানে মিউজিচিয়ান হোৱা সপোন আছিল। মানে গীটাৰ চিটাৰ বজাম, কীবৰ্ড চিবৰ্ড বজাম, মানে এইম আছিল সেইটো। আৰু পিছত শিকিলো, সেইটোৰ কাৰণে বহুত। আৰু ভিডিঅ' কৰাৰ আগতে 2-3 বছৰমান মানে ষ্টেজত বজাইছো বেলেগ গায়কৰ লগত। তাৰপিছত যেতিয়া ভিডিঅ' কৰা আৰম্ভ কৰিলো, মানে মানুহৰ মৰমখিনি পালো, যেতিয়া মানে ভিডিঅ'ত ইমান ছাপোৰ্ট পালো, ইমান আশীৰ্বাদ পালো, এই তাৰপিছত লাইনটো বদলি গ'ল। আৰু মানে বজাও এতিয়াও, আৰু বজাম ভৱিষ্যতে ষ্টেজত বজোৱা বা এনেকে বজোৱা সপোন আছে। কিন্তু আমাৰ এঞ্জেলে বৰ্তমান গান শিকি আছে। এঞ্জেলে যদি কিবা কাৰণত যদি ভালকে গায় বা গাব পৰা হয়, তেতিয়া মানে এঞ্জেলৰ লগত বজাম আৰু।